টকা লৈছে হা এইকেইটা বস্তুতে 440 টকা লৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা মানে একেবাৰে ৰাতিপুৱাই যাবলগীয়া আছিলে, কিন্তু এতিয়া লেট হৈ গ'ল, মানে ডিচিশ্যনটো পটককৈ লৈ লোৱা হ'ল। এতিয়া মই গৈ আছোঁ আঠখেলীয়া নামঘৰ। আপোনালোকক আঠখেলীয়া নামঘৰৰ মানে আপোনালোকক কিবাকিবি যিকোনো মানে যি পাওঁ দেখাবলৈ চেষ্টা কৰি থাকিম। ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই থাকিব আৰু মোৰ লগত এয়া আহিছে আমাৰ বাইদেউ, মানে হেৰি যাবলৈ ওলাই গৈ একদম ৰেডি। আৰু আপোনালোকে দেখিব পাইছে বুঢ়ী মানে তামোলটো একদম মেইন আৰু তামোল কাটি আছে, পাণ তামোল। কেনেকুৱা অনুভৱটো তোমাৰ? এইফালে একো গদ্য এইফালে মানে অনুভৱে নাই, মই এইপিনে ভিডিঅ' কৰি আছো যেন। এইফালে মোক মাৰহে দিব বোলে একদম পুৰা বুঢ়ী মানুহ। তামোলটো মেইন। আপোনালোকৰ তামোল কোনে কোনে ভাল পায় কমেণ্ট এটা। মই এখন তামোল মাৰি লওঁ। ইয়াত দেখিব পাইছে ফাইনেলি মানে একদম নামঘৰ যাম, যিহেতু ফুলজোপামান আনিবলৈ কৈছে। এতিয়া মই কাৰ ঘৰৰ পৰা আনিম কনফিউজ। আৰু এয়া দেখিব পাইছে, নামটো কৈ দিয়া তোমাৰ। নামটো এই মুখনা ন? এয়া মানুহজন অকণমান মানে হেৰি দেখিব পাইছে। ক'লৈ যোৱা এতিয়া তুমি? কামলৈ যোৱা? ঠিক আছে। তুমি গানো গোৱা নহয়? এটা গাই দিয়া ধুনীয়াকৈ, গাই দিয়া। লাষ্ট কৰিছা যেন তুমি ছোৱালী মানুহ নিচিনাকৈ। মই কেনেকৈ গাম এতিয়া, তুমি গোৱা। এতিয়া গাইছ মানে ফুল নিব কৈছে, মই ৰঙালাও ফুলকে কোমোৰা ফুলকে লৈ যাওঁ নেকি? গোৱা। শংকৰদেৱে ঠিক আছে, তুমি যোৱা ভালকৈ। আৰু মই ফুল কেইটামান ছিঙি লওঁগৈ আৰু। অ' গেষ্ট ফুল চুৰ কৰিবলৈ আহিছোঁ দেই। ফুল কেইটামান ছিঙি লৈছোঁ। কি কৰিছে? অঁ এয়া গাইছ টিলিঙা ফুল। এই নামঘৰলৈ যাম বুলি ভাবিছোঁ। ইয়াত ফাইনেলি ফুল কেইটামান ছিঙি ল'লোঁ। তাৰপিছত এতিয়া ব'লক। এয়া দেখিছে কি কি পাত ল'লে বোলে? বেলপাত, তুলসী পাত আৰু এয়া টিলিঙা ফুল। এই মানে ঘৰৰ পৰা এইবিলাক লৈ গ'লে ভাল। তাত মানে পায় নে নাপায়? এইবিলাক গম পাইছে নাই গাইছ? যেতিয়া মানে বিপদৰ টাইমত পাণ চান দৰকাৰ হয় নহয়, পাণ কেইখিলামান নাপায়। এনেই মই এতিয়া নিজেই পাণ বেপাৰী ক'বলৈ গ'লে। এই কি কোনে পাণটো পাইছে এতিয়া? এয়া আমাৰ বাইদেউ। বাইদেউ কেনেকুৱা তোমাৰ অনুভৱটো? একদম বঢ়িয়া, ভাল লাগিছে বুলি। একদম মানে পবিত্ৰ মনটো। নামঘৰলৈ যাবলৈ ওলাইছোঁ ৰাতিপুৱাই একদম পুৰা যা যোৰ। এতিয়া মানে হঠাৎ ডিচিশ্যন আৰু। এয়া গাম পানী দেখিব পাইছে একদম নক'ব নথৈ আনন্দিত হৈছা চাগে তুমি। এই নক'বা, ইমান ভাল লাগিছে। ভাদ মাহত নামঘৰলৈ যোৱা সুখটো কিমান সুকীয়া। এতিয়া ফাইনেলি একদম ৰেডি যাবলৈ, একদম কাঠি লৈ ল'লোঁ। এতিয়া ফাইনেলি কিবা এটা কৈ দিয়া তুমি। ভালে কুশলে যাতে গৈ পাওঁগৈ। চাই থাকিব আপোনালোকে কি কি হয় তাত দেই। এতিয়া যাত্ৰা আৰম্ভ।